কৃষ্ণ শংকৰ গুৰু হৰিৰা হৰি ৰাম শ্রীমদ্ভাগবতে মহামুনি গীতে কিংবা পরিশ্বর চৈদ্য হৃদয় উদিতে হত্র পৃথিবী সুস্বচতি তৎক্ষণাৎ নিগম কল্পতরু গলিতম ফলম সুখ মুখাদ্রমিত দ্রব সংযুতম পিবত ভাগবতম রসমালয়ম মুহরহু রসিকা ভুবি ভাবুকা হরি সুখদুঃখামিত দ্রব সংযুতম পিবত ভাগবতম রসমালয়ম মুহরহু রসিকা ভুবি ভাবুকা হরি রাম চিত্র ভক্তিযুগ ছবি ভগবন্ত নিগদতি শুনা এহি ধ্যান যিটো মুক্ত ভইলা দেহা কোনে দেখে আৰু কিবা আহে কিবা যাই কিবা খনত বহি যেন মধ্য মাতুয়াল কতিৰ বস্তক সিটো আছে নাই একো নজানয় যাবে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় সমে দেহা পুৰু নাহনুহি কয় পাছে কৰ্ম নাহ ভইলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্ম যেন জলে চল প্ৰবেশ এহি ভুলি কৃপাময় মনে রহিল ততয় দেখি দেবী পুষল ভক্তি যুগ বিস্তারি কহিমক যেনতে বুঝো ভিপ্ৰায় আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাকো কয় প্ৰপঞ্চিয়া মাত এ যাহা কজানিলে সমস্ত পৰহন্তে
হন্তে হইয়া ভয় লোকে পুণ্য আচৰয় ও হেন কাল ঈশ্বৰ গতি কহিম বিভাগীয়া যদি বাপ আছে দয়া শুনি মই থাকো সম্প্ৰতি। বাৰু কৃষ্ণ পৰম শ্ৰদ্ধাভাজন এই পবিত্ৰ সেৱাস্থলীত সমবেত হোৱা সন্ত সাধু মহন্তসকল আৰু অতি হেঁপাহৰে চেলেং আঞ্চলিক শাখা আৰু সেৱা বাহিনীৰ উদ্যোগত পলমকৈ হ'লেও মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 534 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ লগত সম্পৰ্ক ৰাখি বিভিন্ন কাৰ্যসূচীৰ অন্তত ভাগৱত পাঠ ব্যাখ্যা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে যোৱা 10 দিনৰ আগত আপোনালোকৰ নিকটৱৰ্তী জিলা গোলাঘাটলৈ আহিছিল। তাত সেইদিনাখন আছিল ঘোষা আলোচনা চক্ৰ। আমি এই সন্ধিক্ষণত জয় জয়তে আজি মহাপুৰুষ মাধৱদেৱক আমি ভক্তি শ্ৰদ্ধা কৰিব লাগিবই। যদি মহাপুৰুষ মাধৱদেৱ আজি আৱিৰ্ভাৱ নহ'লহেঁতেন আজি শংকৰদেৱৰ মিউজিয়ামত চাবলৈ যাব লগা হ'লহেঁতেন। কিন্তু আমাৰ ভাগ্য কিমান ভাল, পলমকৈ 42 বছৰ পাছত হ'লেও মহাপুৰুষ মাধৱদেৱ আৱিৰ্ভাৱ হৈ শংকৰদেৱৰ এটা পৰিচয় কৰি থৈ গুচি গ'ল। কি বুলি ক'লে? ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হৰি মাৰণ কংস জগ জগ তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। যাৰ আমি জন্ম মহোৎসৱ পাতিছোঁ এইজন মহাপুৰুষ যদি সঁচা অৰ্থত আৱিৰ্ভাৱ নহ'লহেঁতেন আজি শংকৰদেৱ এটা ৰহস্য থাকিবহেঁতেন। গতিকে এই সন্ধিক্ষণত আমি অনন্ত ধামলৈ গতি কৰা মহাপুৰুষ মাধৱদেৱক আমি শ্ৰদ্ধা ভক্তি সেৱা কৰিব লাগিবই। আৰু লগতে আপোনালোককো শ্ৰদ্ধা জনাইছোঁ যে অনুষ্ঠানটো খুব অনুষ্টুপীয়াকৈ নাৰাখি শৰণ শিবিৰৰ অৰ্থাৎ শৰণৰ পাছতেই খন্তেক সময় হ'লেও আমাৰ দৰে নিকীৰ্ষণক আমন্ত্ৰণ কৰি আনি আপোনালোকে যিটো মৰ্যাদা প্ৰদান কৰিলে আমি উদ্যোক্তা কৰ্মকৰ্তা আৰু মোৰ সতীৰ্থ বসন্ত বাপুলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলোঁ। আৰু লগতে মোৰ ভাতৃপ্ৰতিম বাপু আছে আমাৰ লগত। গতিকে ইয়াৰ পৰা আমি কি বুজিলোঁ যে ভগৱান কৃষ্ণ অনন্ত ধামৰ পৰা ধৰা ধামলৈ 24 বাৰ আহিব লগা হৈছিল। কিন্তু ভগৱন্ত যদিও 24 বাৰ আহিছিল নিজা মত লৈ পেলাই ভগৱন্ত কোনো কাৰণত অৱতাৰ হোৱা নাছিল। ভগৱন্ত অৱতাৰৰ সম্পৰ্কে গীতাত অৰ্জুনে প্ৰশ্ন কৰিছিল যে তুমি যদি সঁচাকৈ অজ ব্ৰহ্ম, তোমাৰ যদি জন্ম মৃত্যু নাই, তেনেহ'লে তুমি অনন্ত ধামৰ পৰা মৰ্ত্য ধামলৈ কিয় আহা তুমি মোক ক'ব লাগিব। তেতিয়া ভগৱন্ত কি বুলি কৈছিল? স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভক্তৰ ইচ্ছাই মই ধৰো অৱতাৰ। মই নিজাববীয়া অৱতাৰ ক'তো নাই। কিয়? ভক্ত সাধু মহন্তসকলৰ পূজাত সন্তুষ্ট হৈ মই কি অৱতাৰ হোৱা নাই তুমি সেইটোৱে সোধা। কিমানবাৰ অৱতাৰ হ'লেও তুমি হিচাপ কৰি পাৰ নাপাবা।
এইকাৰণে স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভক্তৰ ইচ্ছাই মই ধৰো অৱতাৰ। তেতিয়া অৰ্জুনে সুধিলে আৰু কিবা অৱতাৰৰ কাৰণ আছেনে বাৰু? তেতিয়া ভগৱন্তই হাঁহি মাৰি ক'লে এৰা আৰু এক গোট আছে মূল যশ গুণ কৰি কৰিব কীৰ্তন। 2 নম্বৰ কি আছে যে মোৰ অৱতাৰবিলাক ভকত বৈষ্ণৱ সাধুক মহন্তসকলে নাম অৱতাৰত নাম ল'ব আৰু নাম ল'লে মোক চিনি নাপালেও নামৰ দ্বাৰাই তেওঁলোকে তৰণৰ উপায় লাভ কৰিব পাৰিব। সেইকাৰণে ভগৱান কৃষ্ণই এতিয়া কলা অৱতাৰে এগৰাকী মাতৃৰ গৰ্ভত তেওঁ স্থিতি ল'ব লগা হ'ল। সেই কথাটোকে আজি আমাৰ ভাগৱতে ইংগিত দিলে। ইয়াৰ বিষয়বস্তু হ'ল কপিৰ দেৱমূতিৰ আখ্যান। এইকাৰণে মনত ৰাখিব দেৱমূতিৰ পুৰোহিত আছিল নাৰদ আৰু কদৰ্মৰ পুৰোহিত আছিল স্বয়ং ভগৱন্ত। কদৰ্মে 1000 বছৰ তপস্যা কৰিছিল কিন্তু ভগৱন্তৰ পৰা কোনো ফল বিচৰা নাছিল। এদিন ভগৱান কৃষ্ণই নিজে কদৰ্মৰ আশ্ৰমত গৈ পেলাই উপস্থিত হৈ পেলাই ক'লে তুমি বাৰু ইমান যে তপস্যা কৰিলা, ইমান ধৰ্মকায় হৈ গ'ল, উদ্দেশ্য কি বাৰু? তেতিয়া কদৰ্মে ভগৱন্তক কৈছিল প্ৰভু উদ্দেশ্য নহ'লে কোনোবাই সাধনা কৰে নেকি? যদি উদ্দেশ্য নাথাকে মই 1000 বছৰ তপস্যা কৰাৰ কি ফল আছে? তেতিয়া গোসাঁই ক'লে জানিব পাৰোঁনে অধমে তোমাৰ উদ্দেশ্য? তেতিয়া কদৰ্মই কি বুলি কৈছে যে মোৰ এগৰাকী মনোমত ভাৰ্যা লাগে। এইফালে আপোনাৰ দেৱহূতিয়ে পুষ্পিতা হোৱাৰ দিনাখনৰ পৰা শতৰূপাৰ কন্যাগৰাকীয়ে আজিৰ দৰে কোনো পানীৰ ব্যৱস্থা নাছিল। নদ নদীৰ পৰা জান জুৰিৰ পৰা পানী আনিব লগা হৈছিল। হাতত কলহটো লৈ গৈ তেতিয়া পানী আনিবলৈ গৈছিল। ইমান চিন্তাম্বিত মনে গৈছিল। ভগৱান কৃষ্ণই নাৰদক ক'লে এগৰাকী ইমান সদ্য বিবাহিতা ছোৱালীয়ে পানী আনিবলৈ যাওঁতে কি দুখ মনে যায় তুমি সুধিবাগেচোন নাৰদ। তে নাৰদে গৈ সুধিলেগে। নাৰদে সোধাৰ লগে লগে দেৱহূতিয়ে কি বুলি ক'লে মোক এগৰাকী মনোমত স্বামী লাগে। উদ্দেশ্য দুইজনৰ একে। কৃষ্ণই কদৰ্মক কৰিলে উদ্দেশ্য একে, এওঁক কৰিলে উদ্দেশ্য একে। তেতিয়া কদৰ্মৰ কথাটো ইংগিতৰে নাৰদে ক'লে যে তুমি চিন্তা কৰিব নালাগে, আজি আৰু কাইলৈ বাদ দি পৰহিলৈ তোমাক স্বামীৰ ঘৰত পিতৃ মাতৃয়ে গতাই থৈ গৈছে। আনন্দ পালে আৰু সেইমতে দেৱহূতিয়ে অৰ্থাৎ শতৰূপাই নি দেৱহূতিক কদৰ্ম ঋষিলৈ বিবাহ দিলে। কদৰ্ম ঋষিয়ে বিবাহ কৰাৰ পাছত দৰাটো নেদেখাকৈয়ে স্বামী বৰণ কৰি পেলালে। কিন্তু দৰাক দেখাৰ লগে লগে শতৰূপা আচৰিত হ'ল, ইমান বেয়া, ইমান ধৰ্মকায়, এইজনক মই চফা কেনেকৈ কৰিম? তেতিয়া দেৱহূতিয়ে কৈছিল যদিও কদৰ্মৰ অৰ্থাৎ গোটেইটো ধৰ্মকায় কলেমৰ আত্মা কিন্তু সকলোৰে একে। গতিকে আত্মাক চাবলৈ হ'লে চিনি পাবলৈ হ'লে স্বামী আৰু স্ত্ৰীৰ মাজৰ সম্পৰ্ক কিমান দিন ৰাখিলে? 100 বছৰ ৰাখিলে। 100 বছৰ স্বামীক চফা কৰিলে আৰু দেৱহূতিকো নিৰ্গুণ কৰি পেলালে। নিৰ্গুণ আৰু চফা চাফ চিকুণ হ'বলৈ যাওঁতে তেওঁলোকৰ 100 বছৰ লাগিছিল। 100 বছৰ সৃষ্টিৰ পাতনি মেলিছিল আৰু মেলাৰ কাৰণে ভগৱান নিজে নাহি অংশ অৱতাৰে কপিল ৰূপে তেওঁলোকৰ গৃহত আবিৰ্ভাৱ হ'ল। এতিয়া কেনেকৈ হ'ল ভাগৱতে কৈছে ইৰা বিশিষ্ট পৰি নেখে পাই বৈষ্ণৱ পুত্ৰ সেইকাৰণে ভজিবেলা গয় ঈশ্বৰ। যে ঈশ্বৰক ভাল পাবলৈ হ'লে আমাৰ কি হ'ব লাগিব? যে আমি ভবা
মনৰ মানসা পূৰ্ণ কৰিব কোনে? স্বয়ং ভগৱন্তই। ভগৱন্তক ভাবিলেই যদি মনৰ মানসা পূৰ্ণ কৰে, আমি ভগৱন্তক কিয় ভাবিব নোৱাৰো? এটা দিন আছিল ভাবিলে ভগৱন্তক পায়, কিন্তু এতিয়া এটা যুগ হ'ল আপুনি ভাবিলে ভগৱন্তক নাপাব। আমি ভগৱন্তক আশ্ৰয় ল'ব লাগিব, মানে প্ৰকাৰণতে আমি ভগৱন্তক শৰণ ল'ব লাগিব। শৰণ লোৱাৰ পাছতহে আমাৰ নিবেদন ভগৱন্তই গ্ৰাহ্য কৰিব। যদি আমি আশ্ৰয় নোলোৱাকৈ নিবেদন দি থাকোঁ, নিবেদনবিলাক গোসাঁয়ে চাব কিন্তু মঞ্জুৰ নকৰিবও পাৰে। সেইকাৰণে আমি আশ্ৰয় ল'ব লাগে। আজি ভাল লাগিছে যে আপোনালোকে এই শৰণৰ লগতে ভাগৱতৰ যি আয়োজন কৰিছে, খুবেই আনন্দিত। আমাৰ বহুতে কৈছে সময় বৰ কম হয়। একো সময় কম নহয়। আমি 1 ঘণ্টা 2 ঘণ্টা যিমানেই শুনো, কাৰ দৰে শুনিব লাগিব? ৰজা পৰীক্ষিতৰ দৰে শুনিব লাগিব। কিন্তু 60,000 ঋষিৰ দৰে শুনি লাভ নাই। আমি ৰজা পৰীক্ষিতৰ দৰে যদি শুনো, তেতিয়াহ'লে আমি শ্ৰৱণৰ পৰা আমাৰ লাভ হ'ব। এইকাৰণে ভগৱান কৃষ্ণই কৈছে যে শাস্ত্ৰ শুনিবলৈ হ'লে কি কৰিব লাগিব? আমি শাস্ত্ৰ শুনাৰ পদ্ধতিটো ভাগৱতৰ পৰা শিকিব লাগিব আৰু গীতাৰ পৰা গ্ৰহণ কৰিব লাগিব আৰু মহাপুৰুষ মাধৱদেৱৰ দৰে আদৰ্শবিলাক গ্ৰহণ কৰিব লাগিব। এইকাৰণে মহাপুৰুষ মাধৱদেৱে কি কৈছে? 10 ঘণ্টা শুনিলেও কাম নহ'ব যদিহে ঈশ্বৰৰ কথাখিনি শুনোতে অন্য কথা পাতি থাকোঁ। হৰিৰ কীৰ্তন সময়ত যিজনে থাকে অন্য কথা পাতি, অন্তেক সময়ে যমদূতে ধৰি দিবে তাক ভগ্ৰ শাস্তি। এতিয়া ঈশ্বৰৰ কথা শুনোতে যদি আমি অন্য কথা গুৰুত্ব দিওঁ, আমি নিশ্চিতভাৱে যমৰ অতিথি হ'ব লাগিবই। গতিকে আমি ভাগৱত কিয় শুনিব লাগে? শাস্ত্ৰ পঢ়িয়া জ্ঞান ভক্তি নাহি যাৰ, পঢ়িয়া পণ্ডিত নহে যেন শিল্পকাৰ, পঢ়িলে বস্তু জানে শুদ্ধ হৈ চিত্ৰ, পঢ়িবে লাগয় শাস্ত্ৰ জ্ঞানৰ নিমিত্ৰ। যে আমি ইয়াত আজি সমবেত হোৱা কোনেও হয়তো নজনাকৈ নাই যে আমি শাস্ত্ৰ কিয় শুনিব লাগে বা শাস্ত্ৰ কিয় আশ্ৰয় ল'ব লাগে। আমি জানি লওঁ যে শাস্ত্ৰ কিয় শুনিব লাগে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল যে স্বাক্ষৰতাকেই শিক্ষা বুলি কোৱা নাযায় যেতিয়ালৈকে শিক্ষাৰ লগত জ্ঞানৰ সংযোগ কৰিব নোৱাৰে। গতিকে আমি শিক্ষাৰ লগত জ্ঞানৰ সংযোগ কৰিবলৈ হ'লে আমি শাস্ত্ৰৰ আশ্ৰয় ল'ব লাগিব আৰু শাস্ত্ৰৰ কথাখিনি আমি গুৰুত্ব দিব লাগিব। সেইকাৰণে কপিলে কৈছে না যে তুমি ভগৱন্তক পাবলৈ হ'লে 3টা মনৰ পৰা বস্তু সদায় আঁতৰত থ'ব লাগিব। কি কি? লাজ, ভয় আৰু ঘিণ। যেন মৈত্ৰে মাতো আৰু কোটিৰ বস্ত কষিত আছে নাই কিছু নাজানয়, তাৰে পূৰ্ব কৰ্ম থাকে তাৰে প্ৰাণ ইন্দ্ৰিয় সমে, অদেহা কোনো নাশনুহি এইকাৰণে আমি ভাগৱত শ্ৰৱণ কৰোঁতে লাজ, ভয় আৰু ঘিণ এই 3টা বস্তু সদায় আঁতৰত ৰাখিবৰ কাৰণে ভগৱন্তই অৱতাৰ হৈ মাতৃক উপদেশ দিয়াৰ চলেৰে আমাৰ জীৱ জগতক এই উপদেশবিলাক প্ৰদান কৰিছে। এইকাৰণে নাৰায়ণ দাস ঠাকুৰ এটাই ফকৰা লিখিছে যে 12 হাত ডাঙৰ 13 হাত থকা, ভাল মাৰিলি বাপৰ বেটা, ৰৌ বাহুবোৰ সৰকি গ'ল, পুঠি খলিহাহে পাহে পাহে
ৰ'ল। গতিকে আমি এই অভ্যাসটো কৰিবৰ কাৰণে নিজকে দায়িত্বভাৱৰ এগৰাকী সেৱক কৰিবৰ কাৰণে আমি ভাগৱত শুনিব লাগিব। আৰু ভাগৱত শুনি ভাগৱতৰ পৰা ৰসটো যেতিয়ালৈকে ব্যক্তিগত জীৱনত পালন কৰিব নোৱাৰিম তেতিয়ালৈকে আমি ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰিম। ইয়াৰ পাছত পদে কি কৈছে আমি অকণমান শুনি ল'ম। জয় গুৰু শংকৰ কৃষ্ণ। জাতহন্তে হুয়া ভয় লোকে পুণ্য আশ্ৰয় হেন কাল ঈশ্বৰৰ গতি কহিউক বিভাগীয়া যদি বা কয় আছে গায়া শুনি মই থাকো সম্প্ৰতি অজ্ঞানয় আন্ধাৰ মাজে শয়ন কৰিয়াই আছে শ্ৰান্ত হৈয়া জীৱ জগতৰ তাসম্ভাগ কৰি দায়া উদয় ভৈলা তুমি যোগ পন্থ প্ৰকাশ ভাস্কৰ এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিবা কৃপাময় হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভৈলা তনয় মইতে উলন্তয়েহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিও লোকৰ ধৈন ধৈন মহামতি মনোৰ নন্দিনী মোৰ ভালত ভৈলা মতি সংসাৰ কৰিলা তুষ্ট দেখি তোজো এরামে পুনিও ভাবিনি আবে প্রশ্ন উত্তর কহু ভক্তি পুনু বহুবিধ কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে এই ভক্তি নানা মতে ভেদ এরা পৰকলাৰিবে প্ৰতি মনত সংকল্প কৰে
দম্ভবানস্বৰ এইমতে ভক্তিমত কৰিলে তাম হয় ক্ৰোধ ভেদ তিনিতে বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চালে প্ৰতিমাত জয় এই তিনি প্ৰকাৰ ইটো ৰাজস ভোগ কোটি মাত্ৰ থোজো আগে কহিলো নিশ্চয় ই পাপ মূল শোক নাশ ভগৱন্ত শোক প্ৰীতি নহি অৱশ্যকে বিধি মানি ঐ তিনি প্ৰকাৰে ভক্তি কৰিলে সাত্ৰিক বুলি নিশ্চয় মই কহিলো বখানি প্ৰতিমা পূজনয়াৰ ভেদ ভাৱ দৰিখন তিনিটো সমান কয় উত্তম মধ্যম ক্ৰমে কামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয় একো বিধি নব নব প্ৰকাৰে হৈ আছে ভেদ তাক বুজি বাহা দিয়া মতি সগুণ ভকতিয়েহি একাধিক আশীবিধ আবে কহো নিৰ্গুণ ভকতি ইমান সময়লৈকে আমাক কি ক'ব গ'ল যে হে মাতৃ জীৱশ্ৰেষ্ঠ মানৱে মোক কেনেকৈ ভকতি কৰে মই তোমাক বুজাই দিওঁ শুনা মানে এই কথাটো আমি চাব লাগিব যে সগুণ ভকতি হ'ল 81 প্ৰকাৰ আৰু নিৰ্গুণ ভকতি হ'ল 1 প্ৰকাৰ এটা জ্বলন্ত কাহিনী ক'লে আপোনালোকৰ শুনি ভাল লাগিব যে আমাৰ জিলাৰ পৰা 3খনমান জিলা পাৰ হৈ এখন জিলালৈ এদিন আমন্ত্ৰণ জনাইছিল গৈ ভাল লাগিল একেবাৰে কম 2000-2500 মান আই মাতৃৰ যুৱক যুৱতী আৰু ভক্তসকল বহি আছে কিন্তু ইমান ভাল লাগিল বোলো আজি বৰ ভাল লাগিব অনুষ্ঠানটো কিন্তু হঠাৎ এটা ঘটিল ঘটনাটো শুনিলেহে ভাল লাগিব আপুনি এই অধৰ্মৰ অকণমান বাহিৰলৈ যাবলৈ মন গ'ল বহুতো গাড়ীত গৈ পেলাই বাহিৰলৈ যাবলৈ মন গ'ল বাহিৰলৈ যাওঁতে দেখা পালোঁ 3টা আপোনাৰ পাচাবগাৰ বনাইছে এটাত লিখিছে বিশেষ শ্ৰেণীৰ পাচাবগাৰ এটাত লিখিছে মধ্যম শ্ৰেণীৰ পাচাবগাৰ আৰু এটাত লিখিছে অন্তৰ্যসকলৰ পাচাবগাৰ মোৰ সন্দেহ হ'ল ইয়াত পাচাবৰ 3টা ভাগ আছে দেখোন এইটো কেনেকুৱা কথা তাৰ পৰা 3টা পাচাবগাৰ চালোঁ 1 নম্বৰ যিটো বিশেষ শ্ৰেণীৰ পাচাবগাৰ তাত পানীও আছে মগু আছে তাত টিঙত ধুনীয়াকৈ ফুল হৈ আছে আৰু 2 নম্বৰটো এবাৰ চকু ফুৰালো টিংটো আছে কিন্তু পানী নাই 3 নম্বৰটো চালো পানীও নাই টিঙো নাই বাৰে এখন কেনেকুৱা পাচাবগাৰ কেনেকুৱা বনাইছিলে লিখি তেতিয়া আমাৰ পৰা পাচাব কৰিব লাগিল বোলো 1 নম্বৰতে সোমাই দেখা যাব 1 নম্বৰতে আপোনাৰ সোমালো পাচাব কৰিবলৈ একদম বাস্তৱ উদাহৰণ তেতিয়া মোক ভৰি ধুৱাবৰ কাৰণে এজন দৌৰি আহিছে তাৰ পিতলৰ কলহতে এনেকুৱা ইটা বুলি কয় অলপ ডিঙিটো দীঘল তেনেকুৱা এজন দৌৰি আহিছে প্ৰভু আপোনাৰ ভৰিকেইটা ধুৱাই দিওঁ মই ভাবিলোঁ আৰে ইয়াতে পানীও আছে টিঙো আছে আকৌ মোক ভৰি ধুৱাবলৈ দৌৰি আহিছে তেতিয়া মোৰ বুজিবলৈ বাকী নাথাকে ইয়াত কোন প্ৰকাৰ ভকতি কৰিছে সেইকাৰণে কপিলে কৈছে না ইৰা সগুণ ভকতি ভেদ
একাশী প্ৰকাৰ নিৰ্গুণ ভকতি এক বিধ মাধৱৰ এতিয়া নিৰ্গুণ ভকতি কেতিয়া হ'ব ভেদ দূৰ ভৈলে কৰে নিৰ্গুণ ভকতি নিৰ্গুণ ভকতি মা কহিৰ সম্প্ৰতি এইকাৰণে আমি নিৰ্গুণ ভকতি কৰিবলৈ হ'লে আমাৰ মনৰ পৰা কি আঁতৰিব লাগিব চুত বৰ হীন মন্যতা উচ্চ নিচ্চ কলা বগা জাত্ৰ অভিমান বিদ্যাৰ অভিমান শ্ৰী অভিমান এই অভিমানবিলাক যি দিনাখনলৈকে আমাৰ মনত থাকিব আপুনি কৃষ্ণ বুলি ক'ব পাৰিব কিন্তু ভকতি কেতিয়াও আপোনাৰ সৎ বা উচিত ভকতি কৰিব নোৱাৰিব সেইকাৰণে কপিলে কৈছে মা মই একাশী বিধ ভকতি দেখুৱাই দিছোঁ কি একাশী বিধ ভকতি যে যি ভকতি কৰিলে মনৰ পৰা চুতবৰ হীনমন্যতা ভাৱবিলাক নাযায় জাতিৰ অভিমানবিলাক নাযায় এইবিলাক ভকতি একাশী বিধ ভকতিৰ মাজতে সোমাই থাকিব কিন্তু নিৰ্গুণ হ'বলৈ যাওঁতে এইবিলাক মনৰ পৰা ত্যাগ কৰিব লাগিব এইকাৰণে মহাপুৰুষ শংকৰদেৱে আমাক কি আহ্বান জনাইছে একাদশ স্কন্ধ ভাগৱত যে হে জগতৰ জীৱশ্ৰেষ্ঠ মানৱ তোমালোক য'তেই যি কুলতে আছা তাতে তোমালোকে আনন্দ থাকিবা উচ্চ কুল পালেও আনক ঘিণ নকৰিবা আৰু নিষ্কুল পালেও নিজে দুখ নকৰিবা কেলৈ অজানিল ব্ৰাহ্মণ জন্ম হইবে কলা লাগে তাৰ যিটো কৃষ্ণ নামতৰ ঠিক জৈতে তৈতে হৌক জম শিশিজন নৰোত্তম যাৰ শ্ৰদ্ধা হৰি ভকতি আমি যি যেনেকৈ য'তেই জন্ম নহওঁ কিয় আমি তাতে আনন্দ মনেৰে থাকিব লাগিব আমি উচ্চ গুণ নাপালোঁ বুলিও দুখ কৰিব নালাগে আৰু উচ্চ গুণ পালোঁ বুলিও আমি অহংকাৰ কৰিব নালাগিব এই ভাৱনাবিলাক যদি আমাৰ হৃদয়ত থাকে ভগৱান কপিলে কোৱাৰ দৰে তুমি কেতিয়াও নিৰ্গুণত আশ্ৰয় ল'ব নোৱাৰিবা মানে ইয়াৰ অৰ্থটো এনেকৈ ক'ব গ'ল যাবৰ সময়ত যদি এই ভাৱপন্নবিলাক লৈ পেলাই তোমাৰ মৃত্যু হয় আকৌ সংসাৰত তুমি ধাৰ মাৰিবৰ কাৰণে আহিব লাগিব কিমান দিন আহিব লাগিব আমাৰ বেদত সিদ্ধান্ত দিলে 84 লক্ষ মাহ এই সংসাৰলৈ ধাৰ মাৰিবৰ কাৰণে আমি আহিব লাগিব সেইকাৰণে কপিলৰ আদৰ্শসমূহ আমি আমাৰ মনলৈ আনি আমি ধৰ্মীয় জগতত আমি বাস কৰা সমাজত যেতিয়ালৈকে ব্যৱহাৰ নকৰিম তেতিয়ালৈকে আমি ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰিলে গম পালোঁ 1ৰ পৰা 3টা গুণ হৈছে 17তম 3টাৰ পৰা এটাৰ 3টাকে গুণ হৈছে 3 × 9 = 27 27ৰ পৰা 3টাকে গুণ হয় 3 × 7 = 21 মানে 81 বিধ হ'ল সগুণ ভকতি আৰু নিৰ্গুণ হ'বলৈ যাওঁতে আমি সগুণ ভকতিৰ কথাখিনি জানিবও লাগিব নহ'লে আমি নিৰ্গুণ বুলি কেনেকৈ বুজি পাম গতিকে নিৰ্গুণলৈ যাবলৈ হ'লে আমি সগুণক মাধ্যম কৰিব লাগিব আৰু সগুণক যেতিয়ালৈকে ত্যাগ নকৰিম তেতিয়ালৈকে আমি নিৰ্গুণৰ আশ্ৰয় গ্ৰহণ কৰিব নোৱাৰিম ইয়াৰ পাছত